এটা কথা ঠিক যে পৰীক্ষা অনুষ্ঠিত হ'ব, ইয়াৰ কোনো বিকল্প নাই। কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা CBSE যি আছে, কেন্দ্ৰীয় চৰকাৰ আমাৰ মাননীয় ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ গৈছে আৰু তাত কেন্দ্ৰীয় চৰকাৰেও এইটো নিশ্চিতি প্ৰদান কৰিছে। অসম চৰকাৰৰ ফালৰ পৰা আমিও নিশ্চিতি প্ৰদান কৰিছোঁ। ক্লাছ 12ৰ CBSEৰ পৰীক্ষাও হ'ব আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষাও হ'ব। কেতিয়া হ'ব সেইটো কেইদিনমান পিছত নিৰ্ধাৰিত। CBSE তেওঁলোকৰ ক্লাছ 10ৰ পৰীক্ষা তেওঁলোকে বাতিল কৰিছে, কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত আমি মেট্ৰিকৰ পৰীক্ষা আমি বাতিল কৰিব নোৱাৰোঁ। আমি পৰীক্ষা অনুষ্ঠিত কৰিহে আমি নম্বৰ দিব পাৰিম, কাৰণ আমাৰ ৰেগুলাৰ ষ্টুডেণ্টো আছে, ইৰেগুলাৰ ষ্টুডেণ্টো আছে। গতিকে মেট্ৰিক পৰীক্ষাও হ'ব, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও হ'ব, এইটো নিশ্চিত। কোন সময়ত হ'ব, কোন তাৰিখৰ পৰা কোন তাৰিখলৈ হ'ব, সেইটো কেইদিনমানৰ ভিতৰতে পৰিস্থিতিৰ উন্নতি হ'লেই ঘোষণা হ'ব।